ঠাণ্ডাৰ বতৰ এজন মানুহে গছৰ ডালত বহিবলৈ গৈছে এতিয়াও আৰু কি হ'ব কিমান সুন্দৰ পৰিৱেশ তেওঁ চাওক কিমান আন্ধাৰ ভাই আপোনাক দেখা পালে দেখি নৰভকিটা মই কেনেকৈ খেদি আহিছে মই অলপৰ কাৰণে কৈছিলাম কেমেৰামেনৰ সৈতে বাপৰে মোক যেনেকৈ খেদি আহিছে মই নিশ্চয় মৰিলো হয় কিন্তু ই যেনিবা পলাইছে চক সি ওপৰত থিয় হৈ আছিল আমি দেখাই পোৱা নাছিলোঁ আপোনালোকক এখন জেগালৈ নিম আপোনালোকে চাব যে নৰভকিটোৰ এই নখৰ চিন আছে আহক চাওক এইখিনি জেগা চাওক কেনেকুৱা চিন চাওক মই মানে এইখিনিতে গম পাই যায় নৰভকিটো এইখিনি জেগাতে ফুটা আৰু মই এইখিনি জেগাতে আমি থিয় হৈ আছোঁ আৰু কাল চাওক আজি আমি নৰভকিটোৰ জংঘলখনত যে সোমাই যাম কৰোণা য'ত ইমান জংঘল আরে মই তো কিবা তো দেখা হচ্ছে কারণ তু কর তুই देखो तो भाई कौन है भाई ढोली के नीचे क्या है अरे भाई तो मिस्टर जामिल की तरफ देखो कोई भी नहीं है আমি আপোনালোকক দেখুৱাই আছিলোঁ সেই নৰভক্ষী দানৱটোৰ বিষয়ে আমি এইমাত্ৰ গম পাইছোঁ যে সেই নৰভক্ষী দানৱটোৰ আৰু এজন চিকাৰ হ'ল হয় তেওঁৰ লগৰজন আমাৰ লগত উপস্থিত আছে কিন্তু তেওঁৰ লগৰজনক বৰ্তমান নৰভক্ষীটোৱে বন্দী কৰি থৈ দিছে আপোনাৰ লগৰজন কোনখিনি ঠাইত আছে মোৰ লগৰখিনি সেই জংঘলৰ একদম পুৰা এইখিনিত আছে হয় আমি গম পাইছোঁ যে সেই জংঘলতে নৰভক্ষীটোৰ ঘৰ আমি সেই ঠাইলৈ যে সেই যুৱকজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰিম আহক আমি আপোনাৰ লগত যাম হয় আমি সেই যুৱকজনক বচাবলৈ এটা বেলেগ ৰাস্তাৰে যাম আমাৰ লগত সেই আঘাতপ্ৰাপ্ত যুৱকজন আছে আপোনাৰ ভয় লাগিছে নেকি লাগা না মই তাক মাৰি ফেৰা মোৰ হয় তেওঁ এই বন্ধুত্বৰ পৰিচয় দিছে তেওঁ লগৰজনৰ কাৰণে প্ৰাণৰো আহুতি দিম বুলি কৈছে হয় আহক আমি সেই ঠাইডোখৰলৈ যাওঁ কি মোৰ লোকজন এইজনেই যুৱক নয়ন নয়ন তুমি উঠা উঠাই সি নহ'লে আহি যাব আরে ভাই তোমার না ঢোল কি আরে মই কি পিনে চালো মই বিহস হৈ গেছিলো হয় নেকি মুকে দানৱটো টানি লৈ যাই কিনে মই বিহস হৈ গেলো আৰু দানৱটো মানে দেখাত কেনেকুৱা দাঁত দুটা ওলোৱা লোৱা কাণ দুখন থিয় থিয় বাপৰে বাপ আজি পৰা আমি হিন্দাত কোনো নাজানো তোমাক আচল হিৰো হ'ল আমাৰ এইজন আমাৰ লগত সেইজনে তোমাক বচাবলৈ মোক সাহস দিলে আৰু মই তোমাক ভালকৈ বচাব পাৰিলোঁ ক'ত গ'ল কেইটা আজি পালে রমেশ তুই তুই কি করিলি এইবোৰ তার কাপড়টা মারি রে সারা ভাই মারা নে যাবো ভাই ইমান লেতেৰা কাম কৰিছ এই পেন খুলিল আজি কিমান দিনৰ মূৰত তই ধৰা পৰিছ চাও তোৰ আচল মুখাখন কিমান মানুহক তই কিয় মাৰিছ
হা আরে দানৱ নহয় মানৱ দেখোন নৰভক্ষী দানৱজনক ধৰিলেও অৱশেষত আমাৰ এজন যুৱকে সেই নৰভক্ষী দানৱজনক ধৰিলে আৰু গম পাইছোঁ যে সেই নৰভক্ষী দানৱজন এজন দানৱ নহয়, এজন এই গাঁৱৰে বাসিন্দা। তেওঁ ইয়াতে চুৰি কাৰ্য কৰিছিল, তেওঁ বহুত চন্দন কাঠৰ চুৰি কাৰ্য কৰিছিল ইয়াতে। তেওঁ ইয়াতে নৰভক্ষী দানৱৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছিল আৰু ইফালেদি যোৱা সকলো মানুহক আঘাত কৰিছিল যাতে কোনো ইফালেদি নাযায় আৰু তেওঁ সেই কাঠ নি বিক্ৰী কৰিব পাৰে। আৰু আমি তেওঁক ধৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমি তেওঁৰ লগত কিছু কথা বতৰা পাতিম। তই মোৰ কাম কিয় কৰিছিলে ক কিয় কৰিছিলে তই কাৰ্য কিয় কৰিছিল? মোৰ পইচা লাগিছিল। নিচা আহিছে আমি ষ্টপ কৰোঁ। ধন্যবাদ। আৰু এই ভিডিঅ' দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নমস্কাৰ। আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো কলম তুমুৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও সপোন বহুত বাকী